নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো সুখে শান্তিৰে থাকক, সকলো মিলা প্ৰীতিৰে থাকক, সকলো ঐশ্বৰ্যশালী হৈ থাকক, সকলো নিৰোগী হৈ থাকক, তাৰে কামনা কৰিলোঁ। আমি যিহেতু সনাতনী, সগৰ্বেৰে আমি কওঁ সনাতনী বুলি। সনাতন ধৰ্মৰ মূল হেৰিয়েই হৈছে, মূল মন্ত্ৰই হৈছে যে সকলো ধৰ্মকে সমভাৱ কৰিবা, সকলো ধৰ্মকে ৰেচপেক্ট কৰাটো আমি জন্মৰ পৰাই শিকি আহিছোঁ। আৰু সেইবাবে হয়তো যে ইমান অসমত আজিৰ পৰা হয়তো 50 বছৰ আগতে গীৰ্জা ইমান নাছিলে, গীৰ্জা মছজিদ ইমান নাছিলে আজিকালি যিমান আছে। কাৰণ আমি সনাতনী যিহেতু সকলো ধৰ্মকে ৰেচপেক্ট কৰোঁ, সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে যদি কোনোবাই বনাই দিলে গীৰ্জা বা মছজিদ, আমি কেতিয়াও মানে বাধা নিদিওঁ। আৰু সেই তেনেকৈ লাহে লাহে মানে এখন এখনকৈ মানে ইংলিছ মিডিয়ামৰ স্কুলো আৰম্ভ হৈ গ'ল। আমি তাকো বাধা নিদিলোঁ, স্কুলবিলাক আৰম্ভ হৈ গ'ল। আৰু লাহে লাহে এনেকুৱা হ'ল যে ইংলিছ মিডিয়ামত পঢ়োৱা ল'ৰা ছোৱালীবিলাকৰ মানে ষ্টেটাছ নিচিনা হৈ গ'ল আৰু যে মানে যদি অৱস্থাপন্ন হয় তেন্তেহ'লে দুখীয়া নপঢ়ায়, অসমীয়াত নপঢ়ায়, ইংলিছ মিডিয়ামতহে পঢ়ায়। এইটো মানে আমাৰ কি হয় মানে সংকীৰ্ণতা, আৰু এইবিলাক আচলতে সংকীৰ্ণতা, কিন্তু আমাৰ মানুহবিলাকে তেনেকুৱা হ'বলৈ ল'লে লাহে লাহে, যে ইংলিছ মিডিয়ামত পঢ়াটো মানে গৌৰৱৰ কথা বুলি ভাবিবলৈ ল'লে। গোটেই বিশ্বৰ লগতে কম্পিট কৰিব পৰা, মানে কম্পিটিশ্যন কৰিব পৰা ধৰণৰ হ'ব মোৰ সন্তান, তেনেকুৱা ধৰণৰ। লাহে লাহে এনেকুৱা হৈ গ'ল যে গোটেই অকল ইংলিছ মিডিয়ামতে পঢ়োৱা হ'ল। একেবাৰে মানে মধ্যবিত্ত শ্ৰেণীৰ বা একেবাৰে সাধাৰণ, মানে যিটো কওঁ আমি গাঁৱলীয়া, মানে একেবাৰে পিয়'ৰ অসমীয়া, ধৰক গাঁৱলীয়া, একেবাৰে কোনো গপ ভেম নোহোৱা এনেকুৱা মানুহবিলাকেহে মানে অসমীয়া মিডিয়ামত পঢ়াবলৈ ল'লে। আৰু যিহেতু ইংলিছ মিডিয়ামত পঢ়ালেও সন্তানবিলাক, গতিকে তেওঁলোকে চাৰ্চৰ প্ৰতি, খ্ৰীষ্টমাছৰ প্ৰতি হেৰি দেখুওৱাটো স্বাভাৱিক, দুৰ্বলতা থকাটো স্বাভাৱিক। আৰু সেইকাৰণে মোৰ সন্তানবিলাকেও আগতে হেৰিলৈ যায়, 25 ডিচেম্বৰৰ দিনা মানে চাৰ্চলৈ যায়। তাহাঁতক বাধা নিদিওঁ, কাৰণ তেওঁলোকে তেনেকৈ হওক, বিশ্ব জানক। আমি কিতাপত পঢ়িছোঁ চাৰ্চৰ বিষয়ে, খ্ৰীষ্টান ধৰ্মৰ বিষয়ে, চাওকে মছজিদলৈও হয়তো গ'লহেঁতেন যদি মানে পাৰ্মিশ্যন থাকিলহেঁতেন। ক'তো বাধা নিদিওঁ, কাৰণ আমি সনাতনী। কালি তেনেকৈ এই যে বন্ধ পালে, আগদিনাই মাকক মানে খুব দিগদাৰ দিছে আৰু কেক এটা বনাব লাগে, মাকে বনাই দিলে, যোনবা আইচিং কেক দেখুৱাম আপোনালোকক। তাৰপিছত আকৌ আমনি কৰি আছে, আৰু ইফালে মই বোলো ভাত চাত খাই লোৱা নাই, মানে চাৰ্চত যায় আমনি কৰি আছে। গুটি কৰি মাংস চাংস দি ভাত চাত খোৱালোঁ, আৰু ভাত খোৱাৰ পিছত আৰু মানে তাই হেৰিলৈ যায় আৰু মানে কান্দি আছে। কেতিয়া নহয়, তাই ভাত নাখায়, ডাঙৰজনীয়ে ভাত নাখায়। কেলৈ মানে নন ভেজ মানে খাব, ভেজ খাব, নন ভেজ নাখায়। মই বোলো চাৰ্চলৈ গ'লেও তুমি মানে খাব পাৰিবা, নন ভেজ খাব পাৰিবা। তাই মানে আচৰিত হৈ গ'ল। নন ভেজ খাব পাৰিবা তুমি চাৰ্চলৈ গ'লেও। তেতিয়া তাই মানে একদম নেটত চালে, হয়, আচৰিত কথা ন, এনেকৈ কৈছে। মোক মানে আচৰিত হৈছে তাই। তাৰপিছত আৰু মই তেতিয়া কৈছোঁ, বহুত কথাত ভাল বোলো তেওঁলোকৰ, কাৰণ আমাৰ যে এই যে শ্মশানলৈ যোৱা, এইবিলাকো তেওঁলোকৰ বহুত ষ্টেণ্ডাৰ্ড, একদম ধুনীয়া কাপোৰ পিন্ধি যাব। আমাৰ শ্মশানলৈ গ'লে আমি একদম চিম্পুল হৈ যাব লাগিব, এনেকুৱা ধৰণৰ বহুত কথাত ভাল। কিন্তু বোলো তেওঁলোকৰ এইটো মানে এনেকৈ কৈছোঁ। আৰু যিটো গুণটোতো গাবই লাগিব, নহয় জানো? সেই বুলি এইটো নহয় যে একেবাৰে অসমীয়া আমাৰ হিন্দু ধৰ্ম এইবিলাক খ্ৰীষ্টান হোৱা, এইটোতো নহয়। কিন্তু তেওঁলোকৰ যিকেইটা ভাল সেইটো ক'বই লাগিব। যেনেকৈ তেওঁলোকৰ মানুহক ৰেচপেক্ট কৰা, মানুহৰ প্ৰতি মৰম, দয়া, এইবিলাক তেওঁলোকৰ ধৰ্মই শিকায়, আমাৰ ধৰ্মই শিকায়। তাৰপিছততো খালে, তাই নন ভেজ খালে, মাংস চাংস দি ভাত খালে। তাৰপিছত আৰু কান্দা কাটা, আৰু এতিয়া যায়। আৰু যিহেতু তাই মানে নেটত পালে যে মাংস খায়ো যাব পাৰে চাৰ্চলৈ, যায় কান্দা কাটালৈ কৈছে, মাকে নিনিয়ে, মোৰ ছোৱালী মানে পংখে নিনিয়ে। গতিকে মোৰ বেয়া লাগিলে, মই বোলো ব'লা যাওঁ বোলো ফুচুলাবলৈ বুলি কৈ ওচৰতে মানে আমাৰ এই জেগাডোখৰ কি বুলি কয়, ইয়াত এখন পাৰ্ক আছে ওচৰতে, এই পাৰ্কখনলৈকে বোলো লৈ যাওঁ, অকণমান জোলনাই জোলাই পেলাই লৈ আহিম বুলি কাপোৰ পিন্ধালোঁ। আৰু সৰুজনী তাই নাযায়, আৰু এই ডাঙৰজনী নাযায়, সৰুজনী ওলালে, ডাঙৰজনী নাযায়। ওলাই পেলাই বোলো সৰুজনীকে লৈ যাওঁ, তেতিয়া তাই চাগে আহিব, আৰু আহিবলৈ মন কৰিব চাগে তাইক থকা দেখি। নাই, ডাঙৰজনী নাহিলে। আৰু ঈশ্বৰৰ কি কৃপা, ওলাই যাওঁতে অলপ দূৰ গৈছোঁহে, মানে হ'ল, এখন ই ৰিক্সা খালী। ই ৰিক্সাখনক সুধিলোঁ, আপুনি বাৰু হেৰিলৈ নিব পাৰিব নি, পল্টন বজাৰলৈ? নিম। তেতিয়া বোলে তেখেতে ক'লে, আমি 3গৰাকী আছোঁ, কিমান হ'ব? বোলে 60 টকা দিলেই হ'ব। ইমান ভাল লাগিলে মনটো। মই বোলো মই আপোনাক 100 টকাই দিম, অকণমান ৰৈ দিয়ক, আপুনি 5-10 মিনিট ৰৈ দিয়ক, মোৰ মানে আৰু এগৰাকী আছে, তেওঁক লৈ আহোঁ, ছোৱালীজনীক লৈ আহোঁ। তাৰপিছত তাইক লৈ গ'লোঁ আৰু উলিয়াই।
উলিয়াই লৈ গ'লোঁ। তাৰপিছত কি হ'ল আপোনালোকে ইয়াত চাওকচোন, দেখুৱাইছোঁ কেনেকুৱা লাগিলে। এই ৰিক্সাত সাধাৰণতে উঠিবলৈ সুযোগ নাপায় কাৰণে চাওকচোন কিমান তৃপ্তিৰে গৈ আছে, মানে খুব সন্তুষ্টি দেখা গৈছে আৰু দেই মুখত তেওঁলোকৰ। খুব ভাল লাগিলে। মই বোলো ফটোকে তোলোঁ আৰু ভিডিঅ' কৰিলোঁ। এয়া যদিও মানে খুব লৰি আছে, তথাপিতো মানে দুয়োজনী খুব সন্তুষ্টি আৰু এই ৰিক্সাত উঠিবলৈ পাইছে। এই ৰিক্সাৰ পৰা উঠি মানে এই হেৰিৰ পৰা পদুমনগৰৰ পৰা একদম পল্টন বজাৰলৈ যাবলৈ পাইছে। খুব ফূৰ্তি আৰু এয়া ফটো আমি ভিডিঅ' কৰি কৰি গৈ আছোঁ। জানি ডিব্ৰুগড় চহৰ যিহেতু, গতিকে বাগান একেবাৰে সুলভ দেখিবলৈ পোৱা যায়, বাগানৰ সৌন্দৰ্য। ডাঙৰজনী এনেই ফটো তুলিবলৈ একেবাৰে নিদিয়ে, মানে খুব বেয়া পায়, কিন্তু আজিকালি ইমানেই ভাল পাইছে আৰু এই ৰিক্সাত উঠিবলৈ পায়। খুব মানে সন্তুষ্টিৰে আৰু এয়া ভিডিঅ'ও কৰিবলৈ দিছে, এনেই কৰিব নিদিয়ে ভিডিঅ' যদিও, আৰু তাই অলপ বেয়া পায়। কৰি আছোঁ প'জ দিছে একদম। গৈ আমি আৰু যেতিয়া মানে পল্টন বজাৰ পালোঁগৈ, আমি যোৱা চাৰ্চটোৰ নামটো আছিলে ডিব্ৰুগড় হেৰি মিজু চাৰ্চ। এইয়া চাৰ্চ পালোঁগৈ, তেওঁলোকৰ ঘৰৰ একেবাৰে ওচৰতে, মোৰ জোঁৱাই ঘৰৰ একেবাৰে ওচৰতে। কিন্তু যোৱা নহয় আৰু আমি যেনেকৈ মই নামঘৰলৈ যাওঁ, চাৰ্চলৈ যোৱা নহয়। তেওঁলোকৰ গৈ পোৱা নাছিলে তেওঁলোকে কেতিয়াও। ময়েই জীৱনত গৈ পোৱা নাই, প্ৰথমবাৰৰ বাবে নাতিনীৰ মানে ফৰ্মাইছত আহিব লগা হ'ল। আহিয়ে মানে ইমান এটা ভাল লাগিলে, কিয় জানেনে, যে এই আমাৰ মানে প্ৰত্যেকজন মানুহৰ মানে মুখৰ মানে হেৰিটো, যে আমাক যেন বহুত পুৰণা চিনাকি আমি, তেনেকুৱা কৰিছে মানে। হাঁহি এটা মাৰিছে, সকলোৱে সম্ভাষণ জনাইছে। তাৰপিছত আকৌ আৰু চব মানে ব্যস্ত ফটো চটো তোলাত, আৰু চিকেন কিবাকিবি মানে খানা খাই আছে দেই তাত। মানে আমাৰ যেনেকৈ প্ৰসাদ খাই আৰু আমাৰ সাধাৰণতে মন্দিৰ বা নামঘৰত আমাৰ খিচিৰিহে চলে, আৰু খিচিৰিয়ে হওক, লুচি ভাজিয়ে হওক, যিয়ে হওক, মানে নিৰামিষ চলে আৰু তেওঁলোকৰ। কিন্তু নখায়, আমিষেই চলিছে, নন ভেজে চলিছে, মাংস ভাত এনেকৈ খাইছে। আমাকো জোৰ কৰিছে যে খাই ল'ব দেই, এনেকৈ কৈছে। আমি ইতিমধ্যে ভাত খাই গৈছোঁ, গতিকে নাই খাই আছোঁ আমি, এনেকৈ ক'লোঁ। তাৰপিছত ইমান ভাল পাইছে যে মানে একেবাৰে হেৰিয়ে নহ'ল, এতিয়া ওলাই আহিবলৈ মনেই নকৰে, মানে একেবাৰে জাকজমক মানে ষ্টেণ্ডাৰ্ড টাইপ দেখিছে যে। তেতিয়া মানে তাই মানে বাৰে বাৰে কৈ আছে দেই মোক, মানে নাতিনীজনীয়ে আৰু, যে ইমান হেৰি আমাৰ আচৰিত ন, মানে ইমান ধুনীয়াকৈ আছে, মানে জোতা পিন্ধি আছে, চব জোতা খোলা নাই, ড্ৰেছো একেবাৰে পূৰা পূজা চাবলৈ অহা নিচিনা ড্ৰেছ কৰিছে, মানে ক'ৰবাত ফেষ্টিভেলত যোৱা নিচিনা মানে একদম ড্ৰেছ কৰিছে। ইমান ভাল লাগে ন, ব'লা না ভিতৰলৈ যাওঁ। মই বোলো আকৌ ভিতৰলৈ মানুহ সোমোৱা দেখা নাই, যদি আকৌ যাব নিদিয়ে, বেয়াকৈ কিবা এটা কৰি বেয়া লাগিব নহয়, কেতিয়াও জানো ফাৰ্ষ্ট টাইম যিহেতু আহিছোঁ, গতিকে সেই ভিতৰলৈ নগ'লোঁ আৰু। বাহিৰৰ মানুহবিলাকতো প্ৰায় চায়েই মানে খুব ভাল লাগিলে আৰু, চব মানে একদম খুব মানে হেৰি আৰু ফ্ৰেণ্ডলি, মানে চব ফটো চটো তুলিছে আৰু ফটো চটো তুলি পেলাই যেতিয়া যাওঁগৈ বোলা এতিয়া বুলি কওঁ, নুশুনে এতিয়া, যাবলৈ মন নকৰে, ঘূৰি আহিবলৈ মন নকৰে। ৰ'বা নাই ইমান ভাল লাগিছে, মানে ধুনীয়া ড্ৰেছ কৰি পিন্ধি গৈছে আৰু মানুহবোৰ চায়ো ভাল লাগে নহয়। আৰু মানে যে ফ্ৰেণ্ডলি ব্যৱহাৰবোৰ, ইগৰাকীয়ে হাঁহি এটা মাৰিছে, ইগৰাকীয়ে হাঁহি এটা মাৰিছে, বহি বুলি কৈছে, খাই যাব বুলি কৈছে। এনেকুৱা ধৰণৰ ভাল ব্যৱহাৰ যেতিয়া ভাল লাগিলে, ভাল আপ্লুত হৈছোঁ আৰু। তাই যে প্ৰথম মানে জীৱনত কিন্তু এইটো এটা অভিজ্ঞতা হ'ল আৰু, যে চাৰ্চলৈ গৈ চালোঁ, চাৰ্চৰ মানে কেনেকুৱানো তেওঁলোকৰ পৰিৱেশ সেইটো দেখিলোঁ। তেতিয়া বহুতে মানে এগৰাকীয়ে মোক কৈছে আৰু, আপোনালোকে দেৰি কৰিলে, অলপ আগতে আহিলে মানে, আমি মানে ৰাতিপুৱা মানে হেৰি কৰিলোঁ আৰু, তেওঁলোকে প্ৰাৰ্থনা কৰিলে, চবেই মিলি মানে প্ৰাৰ্থনা কৰিব, আমি গ'লে আমিও প্ৰাৰ্থনা কৰিবলৈ পালোঁহেঁতেন আৰু তেনেকুৱা। তাৰপিছত ক'লে যে গধূলি কিন্তু আহিবই দেই, গধূলি মানে নাচ গান ফাংচন আছে, ইহঁতে মানে খুব এনজয় কৰিব পাৰিব, আৰু চাচাই মানে গিফ্ট দিব চবকে, আহিব দেই, এনেকৈ কৈছে আৰু। সিহঁতৰতো শুনি পেলাই আৰু হ'লেই আৰু, আকৌ গধূলি আহিবলৈ মন। সেই যে আহিবলৈ পালোঁ সেয়াই বহুত। আকৌ গধূলি 6টা বজাত আমি যাওঁতে 2টামান বাজিছে, আকৌ 6টা বজাত অহা আকৌ প্ৰব্লেম হ'ল আৰু। মইতো ভাবিছোঁ দেই কি হ'ব এতিয়া, আকৌ দিগদাৰ কৰিব নেকি গধূলি আহিবলৈ, এনেকৈ কৈছোঁ আৰু। তাৰপিছত মই সেইকাৰণে কৰিলোঁ, মোৰ ছোৱালীৰ লগতে কথা পতাই মানে তাই লৈ আহে আৰু
কাৰণে মানে মাকৰ লগতে কথা পাতকচোন এনেকৈ ক'লোঁ। এগৰাকীয়ে যেনিবা ধুনীয়াকৈ মাকক বুজাই দিছে আৰু কথা পাতি পেলাই যে 6টা বজাৰ পৰা আমাৰ মানে ফাংচন আছে, হেৰি হ'ব, নাচ গান হ'ব, সেয়া চব ইমান ফ্ৰেণ্ডলি মানুহবোৰ, ইমান মৰম লাগে, ইমান মানে বহুত দিনৰ পৰা যেন লগ পাইছোঁ, বহুত যেন আগৰেই চিনাকি তেনেকুৱা, কিন্তু কেতিয়াও মই দেখা নাই, লগ পোৱা নাই, আহিও পোৱা নাই ইয়ালৈ। গতিকে চাগে খ্ৰীষ্টান ধৰ্মটো মানে এই যে কিছুমান সকলো ধৰ্মতে কিন্তু কিছুমান বহুত ভাল ভাল হেৰি আছে। এই যেনেকৈ মুছলিমবিলাকৰ ধৰক একদম কেঁচুৱাৰ পৰাই শিকাই দিয়ে যে হেৰি টয়লেট গ'লে পানী ইউজ কৰিব লাগে, এনেই মানে পেচাব কৰিলে পানী লোৱাটো, মানে পানী দি ধোৱাটো, সেইটো তাহাঁতৰ তেওঁলোকৰ ভাল সৰুতেই শিকাই দিয়ে। আমাৰ ডাঙৰত নিজে যেতিয়া ফিল কৰোঁ তেতিয়াহে আমি ডাঙৰত এইটো ব্যৱস্থা লওঁ, কিন্তু সৰুতে তেওঁলোকে কিন্তু জন্মৰ পিছৰ পৰাই এইটো শিকায়। তেনেকুৱা কিছুমান ভাল ভাল কথা সকলোৰে আছে, সকলো ধৰ্মতে কিন্তু ভালবোৰ কিন্তু ল'ব লাগে। আমি যিহেতু আজিৰ পৰা ধৰক 50-30 বছৰ 50 বছৰৰ আগতে শান্তি হোৱাৰ পিছত কিন্তু অসমীয়া মানুহে অসমীয়া ছোৱালীয়ে মেখেলা চাদৰৰ বাহিৰে বেলেগ পিন্ধাটো এইটো সম্ভৱেই নাছিলে তাৰমানে। কিন্তু আমিতো যিহেতু আমি সময়ৰ তাগিদাতেই হওক বা মানুহৰ দেখাক দেখিয়ে হওক আমি চেঞ্জ হৈছে। আজিকালি বিবাহিত মহিলাসকলেও আমাৰ অসমীয়া ফ্ৰক পিন্ধি থাকে। গাঁৱৰ কথা কোৱা নাই বাৰু, মই চহৰৰ নগৰৰ কথা কৈছোঁ। গতিকে কিছুমান যদি আমি বেলেগৰ ল'ব পাৰোঁৱেই, তেতিয়াহ'লে বেলেগৰ ভালবোৰো ল'ব লাগে। সেইটো কিন্তু আমাৰ সেইটো ভালহে, বেয়া নহয়, ভালহে। কিন্তু আমি সংকীৰ্ণতা যদি কৰোঁ যে ইছৰাম হেৰি হৈ হিন্দু হৈ পেলাই চাৰ্চত গৈছে, বেছি কৰি দেখুৱাইছে, এনেকুৱাবিলাক বেয়া। কাৰণ তেওঁলোকেওতো আমাৰ পূজা চাবলৈ যায়, পূজাত তেওঁলোকো ফুৰে ড্ৰেছ কৰি তেওঁলোকেও যায়, ফূৰ্তি কৰে, এনজয় কৰে। গতিকে আমিও আহিলোঁ যেনিবা চাৰ্চলৈ জানিবলৈ, তেওঁলোকক শিকিবলৈ, একতাৰ দোলেৰে বান্ধ খাবলৈ। আৰু যদি নালাগে তেতিয়াহ'লে চাৰ্চ পাতিবই নালাগিছিলে, অসমত হ'বলৈ দিবই নালাগিছিলে। নাই নাই, আমাক নালাগে, আমাৰ এইটো নহয়, আমাৰ এইটো হ'ব নোৱাৰে, আমি নিদিওঁ। সেইটোতো নকৰিলে। কিন্তু এতিয়া যদি চাৰ্চলৈ যোৱা দেখিলেই সমালোচনা কৰে বহুতে। মানে মই এতিয়া ফেচবুকত দেখি আছোঁ, মানে হিন্দু লোৱা মহিলা এগৰাকীয়ে চাৰ্চত কি কৰিছেগৈ, গৈ পেলাই চাৰ্চত ফটো তুলিছেগৈ, এনেকৈ বহুত কিবাকিবি। মানে আমাৰ এইবিলাক কিন্তু আচলতে সংকীৰ্ণতাহে, এইটো হেৰি জহাব লগা কথা নহয়, এইবিলাক কিন্তু আমাৰ সংকীৰ্ণতাহে। সকলো ধৰ্মক সন্মান কৰিবলৈ আমাৰ সনাতন ধৰ্মই শিকাইছে, আমাৰ সনাতন ধৰ্মই শিকাইছে। মইতো তোক চিনি পাওঁ, মোৰ ছোৱালীৰ লগৰ হয়। আজিতো খ্ৰীষ্টমাছ ডে হয়, খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিলোঁ। জন্মদিনৰ উপলক্ষে চবেই আমি একেলগতে ঈশ্বৰৰ ভজনা কীৰ্তন কৰিলোঁ গীৰ্জাঘৰত। তেতিয়া চবেই মিলি কিনে এসাঁজ ভাত খাইছে। আৰু গধূলি প্ৰগ্ৰাম আছে, আপুনি আহিব 6টা বজাৰ পৰা। বাচ্চাবিলাক ডান্স ফেলোশ্বিপ, ঈশ্বৰৰ প্ৰশংসাৰ কাৰণে মানে প্ৰগ্ৰাম হ'ব লগা আছে। থেংক ইউ। আৰু এনেই যে নন ভেজ খাইছে ন? হেৰিটো চব মুৰ্গী খাইছে, চিকেন বনাইছে, মাছ বনাইছে। আপোনালোকে ভাত খাই যাব, খাব লাগিব অলপমান। আমাৰ জনমানজনে বৰ চিঞৰি আছোঁ। থেংক ইউ, ভাল লাগিল লগ পাই। তাৰপিছত দেয়া পুতলা দুজনীক আকৌ গধূলি 6টা বজাত লৈ অহাৰ প্ৰতিশ্ৰুতি দি যেনিবা ফুচুলাই আমি ডিব্ৰুগড় মিজু চাৰ্চ যিখন মানে হেৰিত আছে, পল্টন বজাৰত আছে, তাৰ পৰা ওলাই আহিলোঁ। সেই চাৰ্চৰ সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। খুব ভাল লাগিল, খুব আপ্লুত হ'লোঁ। সদায় এনেদৰে আমাৰ মানুহখিনি মিলা প্ৰীতিৰে থকাটো কামনা কৰিলোঁ। আজিলৈ ইমানতে সামৰোঁ। তাৰ পৰা আমি তেওঁলোকৰ আইতাকৰ ওচৰলৈ গ'লোঁ, পুতলা দুজনীৰ আইতাকৰ ওচৰলৈ গ'লোঁ।